ৰিপৰ্টত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ খোল খালে এনআৰচিৰ পূৰ্বৰ সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ বিৰুদ্ধে খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে আৰম্ভ কৰা এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ ধ্বংস কৰিলে প্ৰতীক হাজেলাই এই বিস্ফোৰক অভিযোগ এপিডব্লিউৰ বৰ্তমান সঞ্চালক হিতেশ দেৱ শৰ্মাৰ এনআৰচিত বিদেশীৰ নাম এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে বৰ্তমানৰ মুখ্য সমন্বয়ৰ শপতনামাত বিদেশী বুলি চিনাক্ত হোৱা 4 সহস্ৰাধিকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা তথ্য প্ৰকাশ পোৱাৰ পিছতে এতিয়া সকলো দল সংগঠন সৰব হৈ উঠিছে 80 লাখ বিদেশীৰ নাম চূড়ান্ত তালিকাত আছে বুলি অভিযোগ তুলি এই তালিকাৰ 100% পুনৰীক্ষণৰ দাবী এপিডব্লিউৰ সঞ্চালক অভিজিত শৰ্মাৰ হাজেলাৰ এই অপকৰ্মত হাত দিলে অসমৰ একাংশ মুধাভুক্তা ব্যক্তিয়ে এনআৰচিত সম্পূৰ্ণ সক্ৰিয়ভাৱে কাম কৰি থকা এপিডব্লিউৰ সঞ্চালকে তুলিলে আৰু বহু গুৰুত্বপূৰ্ণ অভিযোগ পুনৰ জানাইছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ খোল খালে এনআৰচিৰ পূৰ্বৰ সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ বিৰুদ্ধে জিবিসি ৰিপৰ্ট ইব্ৰাহিম